গাহৰি মাংস নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নৱদৃশ্য অন্য এটা ভিডিঅ'লৈ। আৰু আজি বনাব গৈ আছোঁ মানে পূৰা গাহৰি মাংস খাম। আৰু পিচকেইটা চাওক না, একদম চামৰা লোৱা, কি ধুনীয়া পিচ। সেইটো মই গাহৰি মাংস আপোনালোকক বনাই আজি খাই দেখুৱাম। তো চব বস্তু ৰেডি কৰিয়ে থৈছোঁ মানে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কি কৰিম, এই মাংসখিনি বইল কৰিব লাগিব। সেইটো কাৰণে মই এই কাজি নেমুৰ আগ দুটামান দি দিম ইয়াত। কাজি নেমুৰ পাত দুখিলামান দি বইল কৰিম মাংস। কি ধুনীয়া ধুনীয়া পিচ চাওক না, কি ধুনীয়া। এইখিনি এতিয়া বইল হ'ব। কাজি নেমুৰ পাতটো দিছোঁ মানে তেতিয়া গোন্ধটো ধুনীয়া ধুনীয়া আহিব আৰু ধুনীয়া ধুনীয়া গোন্ধাব আৰু। এই গাহৰি মাংসটো বনাবলৈ এনেকৈ যোগাৰ কৰি লৈছোঁ। বিলাহী, পিঁয়াজ, ৰচুন, আদা, জলকীয়া, এয়া মছলা, এয়া গাহৰি মাংস, এয়া তেল। তো ব'লক এতিয়া খোৱা আৰম্ভ কৰোঁ। এয়া হৈছে ভোট জলকীয়া, কাজি নেমু টেঙা, এয়া মাংস দেখিছে, এইয়া চামৰা লগা পিচ। তো ব'লক এতিয়া আৰম্ভ কৰোঁ।
মোৰ চেনেলত যদি নতুনকৈ কোনোবা আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিব